কৰি গোলাঘাটৰ টেঙানীত উত্তাল প্ৰতিবাদ দুই আৰক্ষী বিষয়াৰ বিৰুদ্ধে বলৎকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে বোকাখাটৰ এছডিপিঅ বিতুল চেতিয়া ওচি ৰূপজ্যোতি দত্তক গ্ৰেপ্তাৰৰ দাবী তুলিছে প্ৰতিবাদকাৰীয়ে দুই আৰক্ষী বিষয়া গ্ৰেপ্তাৰৰ দাবী কৰে এটা মাহৰ ভিতৰতে বোকাখাটত তিনিগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল এছডিপিঅ বিতুল চেতিয়াৰ বাসগৃহৰ চৌহদত সংঘটিত হৈছিল প্ৰথমটো ঘটনা আৰু 5 মেত বিষয়াজনৰ ঘৰৰ চৌহদত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ এছডিপিঅ জনৰ ঘৰৰ চকীদাৰ নৃপেন কলিতাৰ পত্নী আছিল মহিলাগৰাকী পৰৱৰ্তী সময়ত তীৰ্থ শৰ্মা নামৰ এজন যুৱকে ধৰ্ষণ কৰি জ্বলাই দিছিল এগৰাকী যুৱতীক 6 জুনত আনন্দপুৰ চাহ বাগিচাত সংঘটিত হৈছিল তৃতীয়টো নৃশংস ঘটনা এগৰাকী মহিলাক বলাৎকাৰ কৰি ডিঙি কাটি হত্যা কৰিছিল দুৰ্বৃত্তই কিন্তু এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই তিনিটা ঘটনাত জড়িত দুৰ্বৃত্ত কৃষক শ্ৰমিক সংঘকে ধৰি কেইবাটাও দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু দুখীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে সকল প্ৰতিবাদকাৰীয়ে যি বৰ্বৰতা বোকাখাট মহকুমাৰত তিনিগৰাকীকৈ মহিলাক হত্যা কৰাৰ বিৰুদ্ধে আমি আজি সকলো ৰাইজ ওলাই আহিছোঁ আমি অকল টেঙানী নহয় গোটেই অসমত গণ আন্দোলন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু আমি টেঙানীয়ে প্ৰথমবাৰৰ কাৰণে যিপাল কৃষক শ্ৰমিক সংঘই আজি জোৰ সমদল উলিয়াইছোঁ সকলো ৰাইজৰ সহযোগ আৰু অহা 23 তাৰিখে গণসমাৱেশলৈ আমি সকলো ৰাইজ যাম টেঙানীৰ পৰা আমি হাজাৰ ৰাইজ গৈ বোকাখাটত আমি অংশগ্ৰহণ কৰিম ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা